Hi guys, Barnali Naina blog channelor আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাই আমাৰ আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছো। আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পাব। আৰু এতিয়া সময় হৈছে ৰাতিপুৱা 6টা। এতিয়া আমাৰ মিষ্টাৰ আজি ভাড়া নামঘৰলৈ যাব ৰিজাৰ্ভ আছে। সেই দৌৰা-দৌৰিকৈ ভাত বনাই ভাত খালে মিষ্টাৰে আৰু এতিয়া নামঘৰলৈ যাবলৈ ওলাইছে। তেনেহ'লে চাই থাকক আজি দিনটো কি কৰোঁ কি নকৰোঁ কেনেকৈ পাৰ হয়। বাই বাই। বাই বাই এতিয়া কিয় কিয় ন এইজনী পাকঘৰত ভাত বনাই আছোঁ আৰু তাই ধুনীয়াকৈ পঢ়ি আছে। Good girl. এনেকৈ অকলে অকলে পঢ়ি থাকিব লাগে ন? মই তোমাৰ কথা শুনো। মাৰ কথা শুনিব লাগে এতিয়া পঢ়ি থাকা দেই তুমি দেই। ইফালে দিছে লোৱা, এইখিনি মাতা হ'ল নহয়। হৈ কৈ দিয়া। ব'লা মোজাযোৰ গোটেই লেতেৰা হৈ আহিছে। ব'লা মোজাযোৰ ব'লা। আমাৰ দেহাই খেলি আছে। ফালে আমাৰ ধীমানে খেলি আছে। কি বনাই আছা তুমি? এতিয়া আমি স্কুলৰ পৰা আহি আছোঁ আৰু ইয়াৰ ৰুমটোৰ অৱস্থা চাওকচোন বাৰু। এইজনী কি কৰি থৈ দিছে। ৰুমৰ ভিতৰতে ছাতি টানি কিনে এনেকৈ কাপোৰ ইফালে এখন বিচনাত এনেদৰে আৰু ইফালে চকেছটোৰ অৱস্থা চাওক। খেলা বস্তুবিলাক গোটেই অৱস্থা নোহোৱা কৰি থৈ দিছে। এতিয়া মই চকেছটো অলপ কাপোৰবিলাক জাপিম। গোটেই চাকটো যে গোটেই অৱস্থাই নোহোৱা কৰি থৈ দিছে। পলকৰ আহিলে ভিজাটো ঠাচ কৰিব দেখা পাপাই আৰু এইখিনি মই থাকিলে মোৰ এইখিনি ভৰিটো পাতিছে আৰু আমাৰ হাললি আহিছে পিছত কি কৈছা? নাই অকণ মই খাই দিলোঁ চাহখন। ঘৰত আছোঁ মই। এইফালে মামাহঁতৰ আইতা আহিছে বগৰী নিবলৈ আৰু মায়ে বগৰী পাৰি দি আছে, আইতাই বুটলি আছে। বগৰী পাৰি আছে মায়ে, আইতাই বুটলি আছে। পথাৰলৈ আহিছোঁ। এয়া মানিমুনি বুটলি আছোঁ। ধুনীয়া মানিমুনি হৈছে। বৰষুণ পৰিছিলে মাজতে,
এইকাৰণে এতিয়া ধুনীয়াকৈ হৈ আহিছে মানিমুনিখিনি অকণমান বুটলি লৈ যাওঁ দেহাক বনাই দিব পৰা যাব আমিও খাওঁ মাজে মাজে কেতিয়াবা চাটনি বনাই আজি বেছি নিনো অকণমানেই লৈ যাম দেহাৰ কাৰণে তাই এনেকৈ পিচি বনাই দিলে নাখায় মানে পিচি বনালে চাটনি বনালে নাখায় কিন্তু এনেকৈ ধৰ জোল বনাই দিলে মাছৰ লগত জোল বনাই দিলে ভাল পায় আজি মাছ নাই যিহেতু এনেকৈ অলপমান জোল বনাই দিম মই যেনে তেনেকৈ লৈছোঁ এতিয়া ঘৰত গৈ কিনে বাচিব লাগিব হৈ গ'ল মোৰ মানিমুনি বাচি এইখিনি ওলালে আৰু এইখিনি মানিমুনি মই আপোনালোকক দেখুৱাইছিলোঁ তেতিয়া বুটলি আনা আৰু এনে আলু দি কিনে অকণমানে বনাইছোঁ দেহাৰ কাৰণে খাই ভাল পায় এনেদৰে এইজনী আমাৰ দেহা ধুনীয়াকৈ বহি লৈছে মাম খাবলৈ মাম খাবলৈ বহিছা এতিয়া আমাৰ দেহাই মাম খাব আমাৰ দেহাই ইফালে ভাত ইফালে দালি আছে মানিমুনি ভাজি আৰু ইফালে কণী আছে এতিয়া মামুনিয়ে মাম খাব কিয় নালাগে এতিয়া মামুনি মাম খাব এতিয়া মই দোকানলৈ আহি আছোঁ অলপ কিবা কিবি লৈ যাবলৈ মিষ্টাৰ ঘৰত নাথাকে যিহেতু কেতিয়াবা এনেকৈ অলপ দোকানলৈ আহিব লগা হয় আৰু এতিয়া দোকানলৈ আহি আছোঁ এইজনী দেহা আৰু মই একদম লাহে লাহে যাবা দেই শুন ইমান ধূলি আছে ইফালে আহা দেহা দৌৰা দৌৰি গৈ আহি ৰুম সোমালে ৱাও খোৱাতে ব্যস্ত সেইকাৰণে দৌৰি দৌৰি আহিছিলা আৰু আজিৰ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ যদি এই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব তেনেহ'লে আজিলৈ আহিছোঁ বাই বাই